আসসালামু আলাইকুম, নমস্কাৰ। গোৱালপাৰা যি উচ্ছেদ হৈছিলে সেই উচ্ছেদৰ আচলতে ৰহস্য বেলেগ। মোৰ প্ৰথম দিনাৰ পৰা অলপ সন্দেহ আছিলে, কাৰণ যি হিচাপে উচ্ছেদ হ'বলৈ ধৰিছিলে, কিন্তু যোৱাকালি ৰকিবুল হুছেইন ডাঙৰীয়াক যি তাতে পহু খেদা দিলে, তাৰপিছত ৰকিবুল হুছেইন ডাঙৰীয়াই যিখিনি মন্তব্য দাঙি ধৰিলে, তাতে মন্তব্যত তেখেতে এটা কথা ক'লে, কি যে তাৰে মানে মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰিবলৈ বিচৰা নাছিল, কিন্তু উচ্ছেদ হৈছিল আচলতে তাৰে যিহেতু বিধায়ক কোনোবা তেখেতে চেলেঞ্জ কৰিছিলে উচ্ছেদ হ'ব নিদিব বা কিবা তেনেকুৱা, তো সেই চেলেঞ্জত হেনুৱে উচ্ছেদ কৰা হৈছে। মানে এতিয়া এনেকুৱা কথা হৈছে, দুইজন ৰজাৰ যুদ্ধত আচলতে ৰাইজৰ মৰণ, আৰু এইখিনি কথা আচলতে আমি প্ৰতিজন ৰাইজে এতিয়া জানাটো দৰকাৰ। এইটো আপোনালোকে সকলোৱে শুনি ল'ব পাৰে। শুনা পাইছে? মানে ইয়াৰ বিধায়ক, মানে তাৰে বিধায়কে তেখেতে মুখ্যমন্ত্ৰীয়ে বোলে ঘৰ ভাঙিব বিচৰা নাছিলে, তাৰে বিধায়কে চেলেঞ্জ কৰাৰ কাৰণে মানে উচ্ছেদ কৰিলে। এইটো হৈ গ'ল এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াৰ ভাষ্য। আৰু এইখিনি কথা যদি সত্যতা আছে, ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথাখিনি যদি সঁচা হয়, তেতিয়াহ'লে কিন্তু দুইজন ৰজাৰ মাজত আমাৰ ৰাইজৰ মৰণ। আৰু এইবিলাক বস্তু কিন্তু আমি ৰাইজে কিন্তু সহ্য নকৰো, আৰু সেইটোৰ কাৰণে তাৰে বিধায়কে ইয়াৰে স্পষ্টীকৰণ দিব লাগে। ৰাইজে এৰি দিব নালাগে, ৰাইজে তাতে প্ৰশ্ন কৰিব লাগে যে কথাষাৰ সঁচা নেকি, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কিবা চেলেঞ্জত আহি কিনে তাতে উচ্ছেদ হৈছে নেকি। যদি তেনেকুৱা হৈছে, তেতিয়াহ'লে আমাৰ ৰাইজৰ ক্ষতিপূৰণ কিন্তু তাৰ বিধায়কে দিব লাগিব। তাৰ বিধায়কৰ যিখিনি মাটি আছে তাতে আমাৰ ৰাইজে যাই কিনে বহিব লাগিব। তাৰে যি সিহঁতৰ কিবা যিমান আছে, ঘৰ আছে, কিবা আছে, তাতে যাই ৰাইজে বহিব লাগিব। কাৰণ যদি কথাষাৰ সঁচা, মই বেলেগ একো ক'ব যোৱা নাই, যদি ৰকিবুল হুছেইন ডাঙৰীয়াই কথাষাৰ কোৱাটো সঁচা কে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদ কৰিব বিচৰা নাছিলে, তাৰে বিধায়কৰ লগত চেলেঞ্জত আহি কিনে উচ্ছেদ হৈছে, এইটো বহুত ডাঙৰ কথা। কাৰণ আজি দুইজন ৰজাৰ মাজত যুদ্ধ হৈছে, মানে বিধায়ক আৰু মুখ্যমন্ত্ৰীৰ মাজত তৰ্কাতৰ্কি হোৱাৰ কাৰণে বা চেলেঞ্জত অহাৰ কাৰণে কি আমাৰ ৰাইজে কি বেঘৰ হৈ থাকিব নেকি? ৰাইজৰ ঘৰ নোহোৱাকে ৰাইজে তাতে কষ্ট পাই থাকিব নেকি? যদি তেনেকুৱা হৈছে, তেতিয়াহ'লে কিন্তু ইয়াৰে উত্তৰ কিন্তু তাৰে বিধায়কে দিব লাগিব। প্ৰতিজন ৰাইজে তাৰে বিধায়কক প্ৰশ্ন কৰক, যে এনেকুৱা ধৰণৰ যদি কথাষাৰ যদি সঁচা, ৰকিবুলে কোৱা কথাষাৰ যদি সঁচা, তেতিয়াহ'লে কিন্তু তাৰে বিধায়কে কিন্তু আমাৰ প্ৰতিটো ৰাইজক তাতে সেই মানে গোৱালপাৰাৰ তাতে যি উচ্ছেদ হৈছে, তাতে কিন্তু প্ৰতিটো নাগৰিকক কিন্তু তেখেতে মাটি প্ৰদান কৰিব লাগিব। তেখেতৰ নিজৰ ঘৰত ৰাখিব লাগিব, নথবা তেখেতৰ যি সা সম্পত্তি আছে তাতে কিন্তু স্থায়ী বাকী তাতে আমাৰ যিখিনি মানুহ আছে তেখেতক কিন্তু তাতে সংস্থাপন দিব লাগিব। মানে আচৰিত ঘটনা। আচলতে প্ৰথম দিনাখনৰ পৰা মই ভাবি আছো, কাৰণ বিজেপিয়ে যিহেতু কৈ আছে সংখ্যালঘুত আমি এইবাৰ চিট বেছিকে পাম, আৰু তেনেকুৱা সময়ত আৰু 26ৰ নিৰ্বাচন অহাৰ সময়ত বিজেপিয়ে ইমান ডাঙৰ ৰিস্ক নলয়। কাৰণ তেখেতে এইবাৰ সংখ্যালঘু স্থানৰ পৰা তেখেতসকলক লাগিব, কাৰণ তেখেতসকলে এইবাৰ অকল সংখ্যালঘু নোহোৱাকে তেখেতসকলে চৰকাৰ কৰিব নোৱাৰে, ভালকে জানে। তো এনেকুৱা স্থলীত বিজেপিয়ে ইমান ডাঙৰ ৰিস্ক নলয় যে তাতে মানে এনেকুৱা ধৰণে উচ্ছেদ কৰিব বা কিবা অমুক কৰিব তমুক কৰিব, কাৰণ কথা আছে নহয়, ৰাজনীতি আছে নহয়। তো সেইকাৰণে অলপ সন্দেহ আছিলে। কিন্তু কালি ৰকিবুল হুছেইন ডাঙৰীয়াই যিখিনি কথা ক'লে, তাতে কিন্তু এইটো পইণ্ট ধৰি দিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদ কৰিব লগা নাছিলে, বোলে কি কৰিছে তাতে বোলে বিধায়কৰ লগত চেলেঞ্জত আহি উচ্ছেদ কৰিছে। এইটো কিন্তু ডাঙৰ কথা। সেইকাৰণে তাতে বিধায়ক কোন হয়, সেই বিধায়কে স্পষ্টীকৰণ দিব লাগে যে কথাষাৰ সঁচা নে মিছা, আৰু তাৰে ৰাইজে কিন্তু এৰি দিব নালাগে। কাৰণ আগন্তুক দিনত আৰু তাতে উচ্ছেদ হ'ব, আৰু এই উচ্ছেদ এইবিলাক যদি তাৰে বিধায়কৰ লগত বোলে চেলেঞ্জত আহি কিনে উচ্ছেদ হৈ আছে, তো ৰাইজ কোনো চৰণীয়া পথাৰৰ গৰু ছাগলী নহয় যে কোনোবা বিধায়ক আৰু মুখ্যমন্ত্ৰীৰ মাজত যুদ্ধৰ মাজত ৰাইজ তাতে মৰিব। ৰাইজে মৰিব লাগিব, এই অৱস্থা নহ'ব। উচ্ছেদ কৰিবলগীয়া আছে, চৰকাৰী মাটিত বহিছে, আমাৰ ক'বলগীয়া নাই। কিন্তু উচ্ছেদ বোলে যদি চেলেঞ্জত আহি কিনে কৰি কিনে যদি কৰিছে, তেতিয়াহ'লে এই চেলেঞ্জ কৰা দুই ব্যক্তিৰ আগত কিন্তু ব্যৱস্থা হ'ব লাগিব। যদি বিধায়কে যদি চেলেঞ্জত অহাৰ কাৰণে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদ কৰিছে, তেতিয়াহ'লে বিধায়কৰ দায়িত্ব আছে যে তাতে সেইখিনি মানুহক আকৌ পুনৰ সংস্থাপন দিয়াবৰ কাৰণে। যদি দিব নোৱাৰে, বিধায়কৰ নিজৰ ঘৰত নিজৰ সা সম্পত্তিৰ যিমান আছে তাতে আচলতে আমাৰ উচিত হোৱা মানুহক বহাব লাগিব।
খেলা পাতিছে, এখন খেলা পাতিছে, কোন কাৰ এজেণ্ট জানো নহয়। এতিয়া মুখ খুলিব মন নাই, কাৰণ বিজেপিক আমি যিহেতু মানে এটা দল, এইটো যোনটোৱে আমাৰ গোটেই একদম চিষ্টেমটো বেয়া কৰি ৰাখিছে, নহলে মুখ খুলিব পাৰোতো আমি কোন কাৰে এজেণ্ট হৈ কিনে কাম কৰি আছে। হা, এতিয়া কবলৈ গ'লে বহুত, এইকাৰণে এই নিউজটো শুনি মাথাটো বেয়া হৈ গৈছে। হা, মই কোনো দলৰ গোলামী কৰা দালাল নহয়, মই ৰাইজৰ হয়। আৰু আজি যেতিয়া মোৰ ৰাইজে বিপদত পৰিছে, দুটা বোলে মুখ্যমন্ত্ৰী আৰু বিধায়কৰ চেলেঞ্জৰ কাৰণে যদি কথাষাৰ সঁচা, মই বাৰ বাৰ কৈ আছো, ৰকিবুল হুছেইন ডাঙৰীয়া যদি কোৱা কথাষাৰ সঁচাকে যে মুখ্যমন্ত্ৰীয়ে আৰু বিধায়কৰ যদি চেলেঞ্জৰ মাজত যদি তাতে উচ্ছেদ হৈছে, তেতিয়া মোৰ ৰাইজখিনিৰ তাতে অসুবিধা হৈছে। মোৰ ৰাইজৰ যদি অসুবিধা বোলে যদি বিধায়কৰ কাৰণে হয়, বিধায়কৰ সা সম্পত্তিত কিন্তু অধিকাৰ ৰাইজে কিন্তু ল'ব লাগিব। বিধায়কৰ যদি মাটি আছে, কিবা তাৰ বোলে শুনা পাইছো নহয়, কিবা বোলে ইটা ভাটা নে কি আছে, তাত দখল দিব লাগিব, তাত ৰাইজে যাই কিনে বহিব লাগিব। হা, বোলে সিহঁতে চেলেঞ্জ কৰিব আৰু সিহঁতৰ মুখৰ খুজতিৰ কাৰণে আমাৰ ৰাইজে ভুগিব, এইবিলাক কথা নহয়, এইবিলাক চিষ্টেম নহয়। সেইকাৰণে উচ্ছেদ হৈছে চৰকাৰী মাটিত, কিবা হৈছে, আমি সেইটোৱেতো ভাবি আছো যে চৰকাৰী মাটিত উচ্ছেদ হৈছে। কিন্তু যদি এতিয়া এই কথাষাৰ সঁচাকে বোলে চেলেঞ্জত আহি উচ্ছেদ কৰিছে, তে আমাৰ মানুহখিনি, ৰাইজখিনি কি চৰণীয়া পথাৰৰ গৰু ছাগলী নেকি? সেইকাৰণে বিধায়কে স্পষ্টীকৰণ দিয়ক যে এই কথাষাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই কোৱা কথাষাৰ সঁচা নে মিছা। আৰু যদি স্পষ্টীকৰণ দিব নোৱাৰে, তেতিয়াহ'লে ক্ষতিপূৰণ দিবলৈ বিধায়কে কিন্তু ৰেডি হৈ থাকক। নহ'লে 26ৰ ৰিজাল্ট, 26ৰ নিৰ্বাচনৰ সময়ত বিধায়কে কিন্তু তাৰে উত্তৰ পাব। অকল উত্তৰ বুলি নহয়, যিখিনি মানুহে তাতে কষ্ট পাইছে, যিখিনি মানুহে আজি বেঘৰ হ'ব লগা হৈছে, যিখিনি মানুহে তাতে উচ্ছেদত নিজৰ সা সম্পত্তি নষ্ট হৈছে, বিধায়কে নিজৰ ঘৰ মাটি বিক্ৰী কৰি দিব লাগিব যদি কথাষাৰ সঁচা। একদম স্পষ্ট ভাষাৰে কৈছো, কাৰণ কাৰোবাৰ যুদ্ধত যদি এইবিলাক ধৰণৰ ঘটনা হৈ থাকে, এয়া কিন্তু সহ্য কৰা নহব। একদম চিধা কথা কৈছো, এইবিলাক সহ্য কৰা নহব। প্ৰত্যেকটো বাৰে খেলা হৈ থাকিব। হা, বোলে মুখৰ ওচৰত বোলে বহি কিনে তাতে কব উচ্ছেদ হলে আমি ভাল পাম, ৰাইজৰ ওচৰত আহি কিনে কব কি উচ্ছেদ কিয় কৰিব। হা, এইবিলাক চিষ্টেম নচলাব। ৰাইজৰ যদি আমি ৰাইজৰ জনপ্ৰতিনিধি হৈছে, ডেট মিনছ ইউ আৰ পাব্লিক চাৰ্ভেণ্ট। পাব্লিক চাৰ্ভেণ্ট যেতিয়া, পাব্লিকৰ কাৰণে কাম কৰিবলৈ শিকক, এই দুইমুখীয়া চেপ্টাৰ নকৰিব। সেইকাৰণে স্পষ্টীকৰণ বিধায়কো দিব লাগিব, স্পষ্টীকৰণ ৰকিবুল হুছেইন ডাঙৰীয়াও দিব লাগিব, আৰু মুখ্যমন্ত্ৰীয়ে এই দুইজনৰ স্পষ্টীকৰণ এইটো কাৰণে দিব লাগিব যে কথাষাৰ সঁচা নে মিছা, যে দুটা চেলেঞ্জত আহি কিনে উচ্ছেদ হৈছে নেকি। যদি এইটো হৈছে, তেতিয়াহ'লে তাৰে ক্ষতিপূৰণ যিখিনি ৰাইজে পাব লাগে, সেইখিনি কিন্তু তাৰে বিধায়কে দিবই লাগিব। একদম স্পষ্ট কথা। কাৰণ তেখেতে নিজে কৈছে ন, ৰকিবুল হুছেইন ডাঙৰীয়াই, মুখ্যমন্ত্ৰীয়ে বোলে উচ্ছেদ কৰিব বিচৰা নাছিলে। নিবচৰা বস্তুটো হ'ল কেনেকে? সেইকাৰণে স্পষ্টীকৰণ দুইজনে দিয়ক, ৰকিবুল হুছেইনে দিয়ক আৰু তাৰে বিধায়কৰ দিয়ক, যে এই কথাষাৰ সঁচা নে মিছা। আৰু যদি মিছা, তেতিয়াহ'লে কেলে এই কথাষাৰ ক'লে ৰকিবুল হুছেইন ডাঙৰীয়াই, তাৰো স্পষ্টীকৰণ দিব লাগিব। আৰু যদি কথাষাৰ সঁচা, তেতিয়াহ'লে ৰেডি হৈ থাকক তাৰে বিধায়কে খৰচা পানী দিবৰ কাৰণে। আমাৰ তাতে উচ্ছেদ হোৱা প্ৰত্যেকটো মানুহক তেখেতে খৰচা দিব লাগিব, তাতে মাটি দিব লাগিব, তেখেতৰ যিখিনি সা সম্পত্তি নষ্ট হৈছে, সেই সা সম্পত্তিও তেখেতসকলে কৰি দিব লাগিব। জয় অসম।